নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, যদি আপুনি বহুত ডাঙৰ সমস্যাত পৰিছে আৰু আপোনাৰ সেই সমস্যাৰ সমাধানৰ সকলো পথ বন্ধ হৈ গ'ল বুলি আপোনাৰ অনুমান হৈছে, তথাপিও হতাশ নহ'ব, কিয়নো মানুহৰ সমস্যাৰ সমাধানৰ সকলো পথ বন্ধ হৈ গ'লেও এটা পথ সদায় খোলা থাকে, আৰু সেই পথটো হ'ল বন্ধুসকল ভগৱানৰ পথ। ভগৱানে মানুহে কৰিব নোৱাৰা বহুত ডাঙৰ কাম খন্তেকতে কৰি মানুহক সমস্যাৰ পৰা মুক্তি দিব পাৰে। যদি আপুনি ভাবিছে যে আপোনাৰ সমস্যাৰ সমাধানৰ সকলো পথ বন্ধ হৈ গৈছে, তেনেহ'লে এই চুটি কাহিনীটো এবাৰ শুনক। এই চুটি কাহিনীটো শেষলৈকে শুনাৰ পাছত আপোনাৰ সমস্যাৰ চিন্তা একেবাৰে শেষ হৈ যাব। এই কাহিনীটো বন্ধুসকল মহাভাৰতৰ যুদ্ধৰ সময়ৰ। মহাভাৰতৰ যুদ্ধ আৰম্ভ হোৱাৰ আগমুহূৰ্তত বন্ধুসকল কুৰুক্ষেত্ৰখন যুদ্ধৰ কাৰণে চাফা কৰা হৈছিল। কুৰুক্ষেত্ৰ ভূমিখন বন্ধুসকল গছ গছনি কাটি ওখ মাটিবোৰ সমান কৰি দিয়া হৈছিল। এদিন বন্ধুসকল যুদ্ধভূমিৰ কাম কিমান আগবাঢ়িছে তাক চাবলৈ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন কুৰুক্ষেত্ৰ ভূমিলৈ আহিছিল। আৰু বন্ধুসকল সেই সময়তেই এজনী চৰাই উৰি আহি ভগৱান শ্ৰীকৃষ্ণৰ কাষত পৰি ক'বলৈ ধৰিলে। পক্ষীজনীয়ে ক'লে, হে প্ৰভু, মোৰ এনে কি ভুল হ'ল যাৰ বাবে মই থকা ঠাইখন ভাঙি ছিঙি এখন যুদ্ধভূমি নিৰ্মাণ কৰা হৈছে, আৰু প্ৰভু এটা হাতী আহি মই বাঁহ সজা গছজোপাও ভাঙি পেলালে, য'ত মোৰ সৰু সৰু পোৱালি কেইটামান আছিল। আমাক বচোৱা প্ৰভু, আমি আপোনাৰ চৰণলৈ আহিছোঁ। তেতিয়া বন্ধুসকল ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পক্ষী, মই তোমাক একো সহায় কৰিব নোৱাৰোঁ, এয়া সময়ৰ আহ্বান, নিয়তিৰ লীলা। তেতিয়া বন্ধুসকল চৰাইজনীয়ে কান্দি কান্দি ক'লে, হে প্ৰভু, মোৰ আৰু এটা কথা আপোনাক ক'বলৈ আছে, ক'বলৈ অনুমতি দিয়ক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পক্ষী, তোমাৰ যি ক'বলৈ আছে ক'ব পাৰা। তাৰপাছত বন্ধুসকল চৰাইজনীয়ে কান্দি কান্দি ক'বলৈ ধৰিলে, হে প্ৰভু, হে কৰোণাময়, মই আপোনাক বহুত বিশ্বাস কৰোঁ। হে কমললোচন, আপুনি সকলো কৰিব পাৰে, আৰু প্ৰভু এই কথাটোকেই মই বাৰু আপোনাক বিশ্বাস কৰিব পাৰোঁনে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই পক্ষীজনীক ক'লে, এই কথাটো তুমি নিশ্চয়কৈ বিশ্বাস কৰিব পাৰা। আৰু বন্ধুসকল ভগৱানৰ মুখৰ পৰা এই কথাটো শুনাৰ পাছত পক্ষীজনী উৰি গুচি গ'ল। ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনো ঘৰলৈ ঘূৰি আহিল। তাৰ পিছদিনাখন বন্ধুসকল কুৰুক্ষেত্ৰত যুদ্ধ আৰম্ভ হ'ল। যুদ্ধ আৰম্ভ হোৱাৰ আগমুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে ধনঞ্জয়, তোমাৰ ধনুখন আৰু শৰ এপাত মোক দিয়া। অৰ্জুনে ভগৱানৰ হাতত ধনুশৰ তুলি দি সুধিলে, হে কেশৱ, আপুনিতো যুদ্ধত অস্ত্ৰ নধৰোঁ বুলি প্ৰতিজ্ঞা কৰিছিল, কিন্তু কিয় আপুনি হাতত অস্ত্ৰ তুলি ল'ব লগা হৈছে প্ৰভু? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, সেই যে সন্মুখত ডাঙৰ হাতীটো দেখিছা, সেই হাতীটোৱে চৰাইজনীয়ে বাঁহ সজা গছজোপা ভাঙি পেলালে, গতিকে মই তাৰ এটা ব্যৱস্থা কৰিব লাগিব। তেতিয়া অৰ্জুনে কথাটো বুজি পালে আৰু একো প্ৰশ্ন নকৰিলে। ভগৱান শ্ৰীকৃষ্ণই ধনুত শৰ জুৰি হাতীটোলৈ লক্ষ্য কৰি শৰ এৰিলে। শৰপাত গৈ হাতীটোৰ ডিঙিত ওলমি থকা ঘণ্টাটোত লাগিলগৈ, আৰু ঘণ্টাটো হাতীটোৰ ডিঙিৰ পৰা ছিগি মাটিত পৰিল। তাকে দেখি বন্ধুসকল অৰ্জুনে হাঁহি ক'লে, হে প্ৰভু, এয়া আপোনাৰ দ্বাৰা নহ'ব, মোক দিয়ক, মই এক মুহূৰ্ততে হাতীটোক শেষ কৰি দিম। তেতিয়া ভগৱানে ক'লে, নাই নাই নালাগে, এয়াই উপযুক্ত হৈছে। আৰু অৰ্জুনেও একো প্ৰশ্ন নকৰিলে। তাৰ পাছত 18 দিন কুৰুক্ষেত্ৰত যুদ্ধ হ'ল। 18 দিন যুদ্ধৰ অন্তত পাণ্ডৱৰ জয় হ'ল। কুৰুক্ষেত্ৰৰ যুদ্ধত বহুত ক্ষয় ক্ষতি হ'ল। যুদ্ধৰ স্থলীখন ভগা সামগ্ৰীবোৰে ভৰি পৰিল। পুনৰ সেই কুৰুক্ষেত্ৰৰ যুদ্ধস্থলীখন চাফা কৰা কাম আৰম্ভ হ'ল। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক লৈ পুনৰ সেই যুদ্ধস্থলীলৈ আহিল। আৰু ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে পাৰ্থ, তুমি এটা কাম কৰা, তুমি ৰথৰ পৰা নামা আৰু সেই যে দেখিছা ঘণ্টাটো, সেই ঘণ্টাটো আঁতৰাই দিয়া। ভগৱান শ্ৰীকৃষ্ণৰ সেই কথাটো শুনি অৰ্জুন আচৰিত হ'ল। তথাপিও ভগৱানৰ কথা ৰাখি ৰথৰ পৰা নামি ঘণ্টাটো আঁতৰাই দিলে। আৰু ঘণ্টাটো আঁতৰাই দিয়াৰ লগে লগেই ঘণ্টাটোৰ ভিতৰৰ পৰা এজনী চৰাই আৰু কেইটামান পোৱালি ফৰফৰাই উৰি গুচি গ'ল। সেই ঘটনাটো দেখি অৰ্জুনৰ চকুৰে চকুলো বৈ আহিল। অৰ্জুনৰ সকলো কথা মনত পৰি গ'ল। চৰাইজনীয়ে কেৱল মাত্ৰ ভগৱানক কৈছিল, হে প্ৰভু, আপুনি সকলো কৰিব পাৰে, আপুনি সৰ্বশক্তিমান, সেই কথা বাৰু মই আপোনাক বিশ্বাস কৰিব পাৰোঁনে? আৰু ভগৱানে তেতিয়া কৈছিল, তুমি সেই কথাটো নিশ্চয়কৈ বিশ্বাস কৰিব পাৰা বুলি। আৰু সেয়া ভগৱানে কৰি দেখালে। চৰাইজনী আৰু চৰাই পোৱালীকেইটাক ভগৱানে ৰক্ষা কৰিলে। চৰাইজনীৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসৰ বাবেই 18 দিন ঘণ্টাটোৰ তলত চৰাইজনী আৰু পোৱালীকেইটাক ভগৱানে ৰক্ষা কৰিলে। বন্ধুসকল কাহিনীটো তেনেই সৰু, তথাপিও বন্ধুসকল কাহিনীটোৱে আমাক এটা কথা শিকাই গ'ল, যদি মানুহে ডাঙৰ সমস্যাত পৰি সমাধানৰ একো পথ বিচাৰি পোৱা নাই, তেনেহ'লে এটা কাম কৰক, নিজৰ জীৱন, নিজৰ মন ভগৱানত অৰ্পণ কৰক, আৰু সেয়া কৰিলে ভগৱানে সকলো সমস্যাৰ পৰা ৰক্ষা কৰিব। ভগৱানক বিশ্বাস ৰাখিলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ভগৱানে সহায় কৰি থাকিব।
বন্ধুসকল ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।